চকী আনবা দিছে এই দুখান আছে এই দুখান আন বেচকিখন গুচাই দিব তুমি থাকবা কাপোৰ চাপ দিব 2020 হয় তো চিত্ৰাং আগত চেয়াৰ দিলে আমি পাছত কৰি যাম আগুৱাই যাম আমিও বছৰে বৰণ কৰিব আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি বিপুল বৰুৱাই তেখেতক সন্মানীয় তালুকদাৰদেৱক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে তেখেতক বন্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে বন্তি প্ৰজ্বলন হ'ল। সন্মানীয় তালুকদাৰদেৱক আসন গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম শিক্ষাবৰ্ষ আৰম্ভ হোৱাবলৈ প্ৰায় 15 দিন বাকী থকা অৱস্থাতে আমি পাঠদান পৰ্ব আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ মাৰ্চৰ 2 তাৰিখৰ পৰা আমি ক্লাছ কৰিছোঁ। এইখিনি সময়তে আমাৰ এই ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি অভিভাৱকসকলৰ আমাৰ প্ৰতি আশীৰ্বাদ দেখি আমি যথেষ্ট আহ্লাদিত হৈছোঁ। 30 গৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে আমাৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছে আৰু আটাইকেইগৰাকী শিক্ষাৰ্থীকে আজি আমি শুভেচ্ছা দিম। এজন এজনকৈ আমাৰ প্ৰধান শিক্ষকে মাতিব আৰু তেওঁলোকে মঞ্চৰ পৰা নিজৰ নিজৰ শুভেচ্ছা গ্ৰহণ কৰিব। 20 বৰ্ষত আয়োজন কৰা সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা প্ৰদান। আমি কেইগৰাকীমান প্ৰতিযোগীৰ লগত যোগাযোগ স্থাপন কৰিছিলোঁ, কেইগৰাকীমানৰ লগত স্থাপন কৰিব পৰা নাই, কাৰণ 2 বছৰ হ'ল। এই সময়খিনিত কোভিড মহামাৰী আমাক পিছ কৰি পেলাইছে। কাৰোবাৰ মোবাইল নম্বৰ চেঞ্জ হৈছে, কোনোবা শিক্ষাৰ্থী সেই বিদ্যালয়ত নাই। এনেকুৱা বিভিন্ন অসুবিধাৰ পৰিপ্ৰেক্ষিতত আমি পুৰস্কাৰসমূহ দিব পৰা নাই। সেইকাৰণে আমি যিসকলক মাতি আনিছোঁ তেওঁলোকক দিম, বাকীসকলক আমি বিদ্যালয়ত দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু কোনো শিক্ষাৰ্থীৰ প্ৰতিনিধি পিতৃ মাতৃৰ বাহিৰে বেলেগক এই বঁটা আমি অৰ্পণ নকৰোঁ। এই সিদ্ধান্ত আমি লৈছোঁ। পিতৃ বা মাতৃ হ'লে বঁটাটো আমাৰ পৰা লৈ যাব পাৰিব।
দেখাব কৈ থয় মঞ্চ দেখিম দে এইটো উৎপটো আচলকে মঞ্চ আজি আমি প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ পোৱা সকলোকে ইয়াত বঁটা প্ৰদান কৰিম বাকীসকলৰ বঁটা আমি বিদ্যালয়লৈ পঠাই দিম সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাৰ প্ৰথম সুস্মিতা ৰয় বজালী কলা একাডেমী পাঠশালা যদি উপস্থিত আছে আহিব লাগে দ্বিতীয় পৰিস্মিতা দাস তৃতীয় শ্ৰেণী শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালা তৃতীয় কৃষ্টি এন জি বৰ্মন আনন্দৰাম বৰুৱা একাডেমী ইংলিছ স্কুল পাঠশালা যদি এই তিনিগৰাকীৰ কোনোবা উপস্থিত আছে আহিব লাগে খ শাখাৰ প্ৰথম জ্যোতিষ্মান দত্ত সপ্তম শ্ৰেণী শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালা এই বঁটাত আছে নগদ 1001 টকা সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ খ শাখাৰ প্ৰথম জ্যোতিষ্মান দত্ত এই প্ৰতিযোগিতা ৰূপকৰ কলা একাডেমীৰ ভাতৃ অনুষ্ঠান ৰূপকৰ কৃষ্টি পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছিল এয়া আমি প্ৰধান শিক্ষকে প্ৰদান কৰিছে এতিয়া হাত চাপৰি বিচাৰিছোঁ জ্যোতিষ্মান দত্তৰ বাবে সদৌ অসম ভিত্তিক প্ৰাইজমানী চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ খ শাখাৰ দ্বিতীয় অংকুৰ জ্যোতি দেৱী সপ্তম শ্ৰেণী ৰূপকৰ কলা একাডেমী অংকুৰ জ্যোতি মেধি অনুপস্থিত তৃতীয় জয় কাশ্যপ শৰ্মা সপ্তম শ্ৰেণী শংকৰদেৱ শিশু নিকেতন পটন্ত হাতেৰী জয় কাশ্যপ শৰ্মা গ শাখাৰ প্ৰথম নিশিতা পাটগিৰি শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালা দ্বিতীয় কিস্মিতা মেধি শিক্ষাতীৰ্থ আদৰ্শ একাডেমী পাঠশালা পাঠশালাত মুগি এরপরে 10 মিনিট লাগবে পাঠশালার হেভি যে বেটা চেতে থাকবো নীলমজ্যোতি বৰ্মন পুথিয়ক গণেশ চন্দ্ৰ দলুপদে গ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম পুৰস্কাৰ চানি ডেকা মুগুৰীয়া নগদ 501 টকা অলপ পাছত থাকলে
দ্বিতীয়টো গেল দ্বিতীয় সাগৰদ্বীপ ৰয় পাণবাৰী। দ্বিতীয় সাগৰদ্বীপ ৰয় পাণবাৰী অনুপস্থিত। তৃতীয় সাগৰদ্বীপ ৰয় উপস্থিত আছে। তৃতীয় ধৃতিষ্মান দত্ত তিতকা গড়িয়া। ধন্যবাদ। প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতাৰ ইমানতে বঁটা বিতৰণ অন্ত পৰিল। এইবাৰ আমি প্ৰাইজ মানি অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰিম। প্ৰথমে প্ৰদান কৰিম প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ প্ৰয়াত পুতুলি খাটনিয়াৰৰ শৰণত দাতা বিজয় খাটনিয়াৰ আৰু পৰিয়ালবৰ্গ। প্ৰথম পুৰস্কাৰ আমি ৩,০০০ টকা নিৰ্ধাৰণ কৰিছিলোঁ। এতিয়া আমি প্ৰথম পুৰস্কাৰ ১,৫০০ কৰি দিম যুটীয়াভাৱে। কিন্তু এটা সমস্যা হৈছে আমি প্ৰমাণ পত্ৰ বেছি বনাই অনা নাছিলোঁ, গতিকে যুটীয়া হ'ল যিহেতু কেইগৰাকীমানক আমি প্ৰমাণ পত্ৰটো আমাৰ জাতীয় বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা লৈ যাব